আজি আমি আলোচনা কৰিম anomalous finite verb কি এই anomalous finite ভাৰ্ববোৰ হ'ল be verb am is are was were have verb have has had do verb do does did model auxiliary verb shall should will would can could may might must need used to ought to dare এতিয়া আমি আলোচনা কৰিম টেন্সৰ বিষয়ে টেন্স কাল টাইম অফ ভাৰ্ব I go to school on foot মই খোজকাঢ়ি স্কুললৈ যাওঁ 2 নম্বৰ I went to school on foot মই খোজকাঢ়ি স্কুললৈ গৈছিলোঁ number of 3 I shall go to school on foot মই খোজকাঢ়ি স্কুললৈ যাম ভাৰ্বৰ সময় অনুসৰি ইংৰাজীত টেন্সক প্ৰধানতে তিনিটা ভাগত ভগাব পাৰি বা ভগোৱা হৈছে এতিয়া নাম্বাৰ 1 প্ৰেজেন্ট টেন্স বৰ্তমান কাল নাম্বাৰ অফ 2 past tense অতীত কাল নাম্বাৰ অফ 3 ফিউচাৰ টেন্স ভৱিষ্যৎ কাল আকৌ ভাৰ্বৰ কাৰ্য অনুসৰি প্ৰতিবিধ টেন্সকে চাৰিটাকৈ ভাগত ভগোৱা হৈছে টেন্স মুঠতে কেই প্ৰকাৰ আমি জানো 12 প্ৰকাৰৰ অৰ্থাৎ তোমাক যদি সোধা হয় টেন্স কেই প্ৰকাৰ 3 প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স কিন্তু যেতিয়া তোমাক সুধিব যে টেন্স মুঠতে মুঠ কেই প্ৰকাৰ তেতিয়া ক'ব লাগিব টেন্স মুঠ 12 প্ৰকাৰৰ অৰ্থাৎ 12 স্টেপছ থাকে প্ৰেজেন্ট টেন্সৰ 4টা ভাগ 1 নম্বৰ সিম্পল প্ৰেজেন্ট টেন্স নাম্বাৰ অফ 2 present continuous tense number of 3 present perfect tense number of 4 present perfect continuous tense past tense or the চাৰিটা ভাগ আছে চাৰিটা ভাগ number of 1 simple past tense number of 2 past continuous tense number of 3 past perfect tense number of 4 past perfect continuous tense number of এতিয়া আমি আলোচনা কৰিম আকৌ তোমাৰ টেন্সে 3 প্ৰকাৰ আছে 3 প্ৰকাৰৰ যেটো মুঠ 12 প্ৰকাৰৰ নাম্বাৰ অফ 3 পাৰ্টৰ ফিউচাৰ টেন্সত ফিউচাৰ টেন্সৰ যে 4টা ভাগ আছে নাম্বাৰ অফ 1 সিম্পল ফিউচাৰ টেন্স নাম্বাৰ অফ 2 ফিউচাৰ continuous tense number of 3 future perfect tense number of 4 future perfect continuous tense এতিয়া আমি গম পালো টেন্স মুঠতে 12 প্ৰকাৰৰ আৰু যদি তোমাক এনে কোনোবাই সুধে টেন্স কেই প্ৰকাৰৰ 3 প্ৰকাৰৰ past tense future tense and present tense আৰু যদি সুধে মুঠ কেই প্ৰকাৰৰ 12 প্ৰকাৰৰ 12 প্ৰকাৰ ক'লে কি ক'ব লাগিব প্ৰেজেন্ট টেন্সৰ 4টা ভাগ পাষ্ট টেন্সৰ 4টা ভাগ আৰু ফিউচাৰ টেন্সৰ 4টা ভাগ এতিয়া আকৌ মই কৈ দিছো প্ৰেজেন্ট টেন্সৰ যে 4টা ভাগ আছে সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আকৌ পাষ্ট টেন্সৰ 4টা ভাগ আছে সিম্পল পাষ্ট টেন্স past continuous tense past perfect tense past perfect continuous tense future tense যে 4টা ভাগ আছে
সিম্পল ফিউচাৰ টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। সকলো বুজি পাইছ?